আমি সৰুৰ পৰা দেখি আহিছোঁ ভিনদেউৱে মানে বহুত অত্যাচাৰ কৰে আমাৰ বাইদেউ বহুত দিনৰ পৰা মাৰপিট কৰি আছে আমি সৰুৰ পৰা দেখিছোঁ বিয়া হোৱাৰ পৰা দেখিছোঁ আজিলৈকে অত্যাচাৰ কৰি আছে আমি বিচাৰ আচাৰ ওপৰঞ্চি কেছ পুলিচ কৰিলোঁ হাৰ মানি গ'লোঁ মানে হাৰ মানি আজি এৰি দিয়াত আজি আমাৰ বাইদেউৰ মৃত্যু নিজে ভিনদেউৰ নাম কি ভিনদেউৰ নাম জাকিৰ হুছেইন সি হত্যা কৰিছে হয় একদম এটেম্প টু মাৰ্ডাৰ তেওঁ কি কৰিছে তেওঁ যে এইটো চাল তেওঁ কি কৰিছে তেওঁ আগনিশা ঘৰত আছে থাকি মেলি তেওঁ পিছনিশা পলাই দিছে মোৰ বাইকক মাৰি পেলাই পলাই মেলি কৈছে টেপ আছে টিউবৱেল আছে গোটেইখিনি আটাইখিনি বস্তু ওচৰত লাগি আছে তাৰ ওপৰঞ্চি কৈছে গেলা পুখুৰীত কাপোৰ ধুবলৈ গৈছে বুলি কৈছে কিন্তু সম্পূৰ্ণ মিছা কথা কৈছে মোৰ বাইদেউক তেওঁ মাৰি পেলাই কিয় মাৰিলে পুখুৰীত পেলাইছে হয় তেওঁৰ বহুত আগে পিছে এনেকুৱা হেৰি চলি আছে তেওঁৰ বেলেগ অন্য ছোৱালীক ভাল পায় গোটেই ৰাতি নিশা সোমাই থাকে বেলেগৰ ঘৰত গৈ মোৰ বাইদেউক আহি পেলাই 12টা এটা বজাত নিশা আহি মাৰপিট কৰে বাইদেউ যেতিয়া সোধে ক'ত আছিলি তেতিয়া বাইদেউক ঘৰৰ পৰা মাৰপিট কৰি উলিয়াই দিয়ে তেতিয়া ঘৰৰ পৰা ওলাই গ'লেও সেইটো কয় কেলে ঘৰৰ পৰা ওলাই গ'লি গম পাইছা নাই এই বেছি দিন হোৱা নাই আজি এসপ্তাহ হৈছে আমাৰ বৰপায়ে মিলাই থৈ গ'ল যে তহঁতি আৰু যি হ'ল ল'ৰা ছোৱালী আজি 15 ছোৱালী ভণ্টিৰ নামটো কি মোৰ ভণ্টি নহয় মোৰ বাইদেউৰ নামটো কি মমিনা বেগম আজি মানে পুখুৰীত উদ্ধাৰ হৈছে মৃত হয় মই আহি পেলাই পাইছোঁ যে ভিনদেউৱে মোক ফোন কৰি কৈছে মই ৰাজগড়ত আছোঁ যে বাইদেউ কাপোৰ ধুবলৈ গ'ল চাগে যা 10 দিনমান আগত এই মানুহজনে জাকিৰে ছোৱালীজনীক আৰু মাকক ৰাতি 12টা বজাত খেদি পঠিয়াই দিয়ে ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত গৈ বেলেগৰ ঘৰত থাকিলে কেইবাদিন তাৰপিছত গৈ মাকৰ ঘৰত থাকিলে সিহঁতে মোক ফোন কৰিলে মই আহিলোঁ আহি পেলাই সিহঁতক দুইটাক এসপ্তাহ আগত আনি পেলাই ছোৱালীজনীক মিলাই দি থৈ গৈছোঁ সিহঁতৰ ঘৰত তহঁতি আৰু কাজিয়া নকৰিবি ভৱিষ্যতে তহঁতি মিলামিলিকৈ থাক সিমানখিনিয়ে আৰু ঘটনা তাৰপিছত এতিয়াহে এইখিনি শুনিবলৈ পাইছোঁ ছোৱালীজনীৰ পিতৃ ঘৰৰ ওচৰতে বেছিকৈ কিমান দিন হৈছিলে বিয়া হোৱা ভালেমান দিন হ'ল ছোৱালীজনী 9ত পঢ়িছোঁ এতিয়া ভালেমান দিন হ'ল 18 বছৰমান হৈছে বিয়া হোৱাৰ কিজানি